ভগৱান আমি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কালি ভিডিঅ'টোৰ আজি ভিডিঅ'টো একেখিনি প্ৰায় জেগাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে আমি গোটেইবিলাকে এক্সাম খতম হোৱাৰ পাছত এনেই হোষ্টেলত ব'ৰ হৈ আছোঁ, সেইকাৰণে লগৰকেইজনীও কৈ আছে ক'ৰবাত যাওঁ এনেই ওলাইছোঁ। পইচা চইচা নাই, মানে পইচা খৰচ নোহোৱাকৈ অলপ বোলো এনেই ফুৰি আহোঁ, সেইকাৰণে ওলালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইজ আমি নিজে নাজানো আমি ক'ত যাম, আপোনালোকে গম পাব কিন্তু ভিডিঅ'টো চাই থাকিলে, সেইকাৰণে চাই থাকিব। কেমেৰা কোৱালিটি বেয়া সেইটো মেটাৰ নকৰিব, সেইটো মীনাক্ষীদাই নিজে কৈ আছে বাৰু। আমি গৈ আছোঁ আৰু এতিয়া কোনফালে, ইফালে নে ইফালে, আমাৰ মানে কনফিউজ এতিয়া কোনফালে যাব, কাৰণ একো প্লেনিং নোহোৱা জেগাত আৰু ইয়াতকৈ কি বেছি হেৰি হ'ব। গৈ আছোঁ গাইছ, ক'ত গৈ পাওঁ নাজানো আৰু ভগৱান জানে আৰু। এতিয়া ইহঁত দুটাটো লৈ আহিছে ছাৰপ্ৰাইজ দিব বোলে, কি ছাৰপ্ৰাইজ দিব এতিয়া দুটাই জানে, কিন্তু মাজে মাজে সিহঁত দুটাইও নাজানা হৈ থাকে ক'ত যাব। শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয় ক্ষেত্ৰী, আৰু আমি এইফালেৰে এতিয়া ক'ত গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব। মামনে লাজ কৰে গাইছে, ভৰিখিনি আহোঁতে বিষাইছে। টমটমত যাবৰ কাৰণেওতো আমি ইমানো ধনী নহয় যে, মানে চেলাৰী পোৱা নাই এতিয়া, মেইন কথা মাহৰ শেষ হৈছে যে চেলাৰী সোমোৱা নাই, সেইকাৰণে এনেকুৱা হৈছে আৰু। শ্বৰ্টকাট মাৰা হৈছে, যদি আমি লংকাটো মানে যাওঁ এইটো ৰাস্তাৰে এনেকৈ গৈ তাত পামগৈ। এতিয়া মানে ইহঁতৰ প্লেনিং ডাইৰেক্ট এনেকৈ যাব, এনেকৈ এইটো শ্বৰ্ট হ'ব আৰু এইটো প্লেনিং হৈ আছে মানে। গাইছ মোৰ প্ৰাণ বায়ু ওলাই যাওঁ কৈছে, ভাগৰ লাগি গৈছে মানে। এতিয়া তলৰ ফালে নামি আছোঁ, এতিয়াতো ভাল লাগিছে বাৰু। ওপৰতে উঠোঁতে হালাত বেয়া, কেনেকৈ ঘূৰি আহিম ভগৱান জানে আৰু দেই। শ্বৰ্টকাট মাৰিম মানে এতিয়া আমি আলিয়ে এনেকৈ শ্বৰ্টকাট। বহুত ধুনীয়া ভিউ আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ কেমেৰাটো অন কৰিলে ক'লা দেখা পায়, সেইটোৱে আৰু। এতিয়া প্ৰায় 1.5 ঘণ্টা খোজকাঢ়িলোঁ ন সন্ধ্যা, 1.5 ঘণ্টা হ'ল, 1.5 ঘণ্টামান নাই, 12টা 12:30তে ওলাইছিলোঁ খোজে আহিছোঁ ন। প্ৰায় 2 ঘণ্টা খোজকাঢ়িলোঁ, মানে 2 ঘণ্টা অৱশ্যে হোৱা নাই, 12:20 মানৰ পৰা খোজকাঢ়িছোঁ, এতিয়া 2টা বাজিছে। সেইটোৱে আৰু, অংকটো কৰি ল'ব, মোৰ শক্তি নাই। ভৰি চৰি বিষাই গৈছে, এনেকুৱা লাগিছে মই উল্টি নাযাওঁ আৰু ঘূৰি। আপোনালোকে আইফোনত ধুনীয়া ভিউ পালে হয়, বাট মোৰ মোবাইলত নাপায়, তথাপিও মই দেখুৱাইছোঁ চাওক। এইফালে পথাৰ, এইফালে পাহাৰ, টিউ পথাৰ পাহাৰ, ভাল লাগিছে। পাহাৰ একচনটো কেপচাৰ কৰিব লাগে, ভগৱান। আমি হেৰি আছিলোঁ, এয়া কি কয় ক্লাছ 3 ক'ব লাগিব এতিয়া। এই কণিকা মই যে আহিছিলোঁ ইয়াতে, আমি যে ডান্স ভিডিঅ' বনাইছিলোঁ 4টা মানে, সেইটো গাইছ বেলেগ ফালে আহি আমি গম পোৱা নাই যে ক'ত পামগৈ, মানে
এতিয়া ইটো চাইডে আহিকে আমি পাই গ'লোঁ মানে য'ত আহিছিলোঁ এই খানা খাইছিলোঁ আমি আৰু দেখাই নাপাইছা কলা কলা দেখিছে এতিয়া খানা খাইছিলোঁ আৰু বাকীখিনি দেখুৱাই আছোঁ ৰ'ব গাইজ ইয়াতে মই খানা খাই গৈছিলোঁ আমি মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিন্তু গম নাপাওঁ যে আমি মানে ইফালৰ পৰা এটা মেইন ৰোডেৰে অহা ৰাস্তাটো আছে আৰু বজাৰৰ হৈকে এনেকৈ আছে যিবিলাকে ক্ষেত্ৰী হোৱা বা আমাৰ কলেজৰ আৰু লোকেলবিলাকেতো চিনিয়ে পায় সেইখিনি কমন কিন্তু আমি মানে গম পোৱা নাছিলোঁ সেইটো চাইডে আহি আছিলোঁ তাৰপাছত প্ৰথমতে কৈছোঁ ন ক'ত যাওঁ ক'ত নাযাওঁ গম নাপাওঁ এনেকৈ আহি আছোঁ মানে আহি থাকোঁতে এইটো জেগা পাই গ'লোঁ ইমান খোজকাঢ়ি আহিছোঁ পাই গ'লোঁ এতিয়া মানে চিনাকি লাগিছে জেগাটো ভাল লাগি গৈছে মানে সেয়া এতিয়া বলক বেলেগ গাইছ আমি তাৰপৰা ওলাই দিলোঁ ওলাই আহি এনেই অকণমান ইয়াতে বহিছোঁ চাৰিওজনী তাৰপাছত এতিয়া কিবা এটা খাওঁ কিন্তু যোৱাটোহে টেনশ্যন লাগিছে ইমান দূৰ আমাৰ এনি টাইম বিদ্যা পাৰ হ'ব খাই বৈ আমি মানে কিবা অকণমান আনিছিলোঁ যে কিনি খালোঁ খাই মেলি আকৌ এতিয়া গমন 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ 2.7 কিলোমিটাৰমান হ'ব লিখা 3.7 ন 3.7 কিলোমিটাৰ 4 আৰু 4 কিলোমিটাৰ 4 আমাৰ মানে মেইন হোষ্টেলৰ পৰা 4 কিলোমিটাৰ মানে হ'ব চাগে আৰু গাইছ বহুত খোজ কাঢ়িলোঁ এতিয়া সন্ধিয়া হৈ মানে প্ৰায় 4টাই বাজিব 3:51 হৈছে এতিয়া যাওঁ আৰু গৈ আছোঁ মানে পামগৈ আধা টমটমত যাব লাগিব আৰু এইখিনিতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ যদি ভাল লাগিছে একো নকৰে মই জানো যি কৰে কৰিব দিয়ক মই জানো ক'লেও নকৰে নক'লেও নকৰে ইচ্ছা গ'লে কৰে মানে এনেকুৱা বাই